নমস্কাৰ পিআৰ নিউজ আসামৰ বাতৰি শিৰোনাম ৰাজ্যৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সংবাদমেলত সদৰী মন্ত্ৰী পীযুষৰ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ ডি ভোটাৰৰ নামত কোনো গোচৰ নলয় ৰমেন ডেকাক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ষ্টেট ইনগ্ৰেশ্যন এণ্ড ট্ৰেন্সফৰমেশ্যন আয়োগৰ ভূমি আবণ্টন পোৱা লোকে 15 বছৰ পিছতহে ভূমি আদি বিক্ৰী সিদ্ধান্ত ল'ব পাৰিব ব্যক্তিগৰাকীয়ে মাটি লাভ কৰাৰ দিনাই ম্যাদী পট্টা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে চৰকাৰৰ অনুমতি ল'ব নালাগে এতিয়াৰ পৰা ট্ৰেড লাইসেন্সৰ বাবে পৌৰসভাত যোৱাৰ প্ৰয়োজন নহ'ব অনলাইনত সমগ্ৰ কাম কৰিব পাৰিব 1 লাখ নিযুক্তিৰ বাবে শিক্ষা বিভাগত 22,921টা পদত নিযুক্তিৰ অনুমোদন জনাইছে 10,000 প্ৰাথমিক শিক্ষা ক্ষেত্ৰত নিযুক্তিৰ অনুমোদন বাকি পদসমূহত সেকেন্ডাৰী শিক্ষা বিভাগত দিয়া হ'ব নিযুক্তি অনুসূচিত জাতি পাৰ্বত্য জনজাতিৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আজিৰ পিআৰ নিউজ আসামৰ বাতৰি ইমানতে অন্ত পৰিল।